এইকেইটা হৈছে নলকচু। আজি নলকচুৰ লগত গাহৰি। আজি গাহৰি বনাই খাম নলকচুৰ লগত। কেনেকুৱা লাগে খাই চাওঁ। আজি প্ৰথম খাম। গাহৰিটো এনেকৈ 5-10 মিনিট সময় উতলা গৰম পানীত তিয়াই থোৱা হৈছে। আদা নহৰু দিম, খুন্দি ল'লোঁ আদা নহৰুখিনি। হৈ গ'ল আৰু খুন্দা। এনেই হৈ গ'ল চাগে ন? এইফালে কচুটো কাটি থকা হৈছে এইটো চাইজত। ইফালে পিঁয়াজ কটাও হৈ গ'ল। লগত এইটো ফুল আলু হয় নাই? কচুটো বেছি হ'ব যেন পাইছোঁ মাংসটো চাই। আধা কেজিতকৈ অলপ বেছি আছে মাংসটো। কচু চোৱা, আদা নহৰু পিঁয়াজ আলু কচু জালুকো দিম। জালুক পিঁয়াজ দিব হৈ গ'ল। পিঁয়াজটো দি পুৰণি পিঁয়াজ দি দিয়া নাই, অলপ পিঁয়াজ মাংসৰ লগত দিবলৈ থৈ দিছোঁ আৰু। এইফালে পানী উতলি গ'ল। আদা নহৰু পিঁয়াজ এইটো দিয়া হৈ গ'ল। এতিয়া দিম জালুকটো অলপ দি দিয়ে। জালুকটো দিলে গাহৰিৰ লগত জালুক অলপ দিলে ভাল লাগে। মাংস দিব হৈ গ'ল। মাংস দি দিম। গোন্ধ দিলা নাই? হালধি নিমখটো দি দিয়া হৈ গ'ল। দিয়া কি আছিলে? বিলাহীটো দিব লাগিব। অলপ টেঙা হ'ব লাগিব। কচু দিয়া কচু দিলে টেঙাটো অকণ দিব লাগিব। ঢাকনটো অলপ লগাই থ'লোঁ ন। আলুটো দিয়া হৈ গ'ল বাৰু। কচুটো দিব হ'ল নহয়। কচুটো দিলে কচু ভালদৰে মিক্সাৰ কৰি দিয়া হৈছে। এতিয়ালৈকে কেৰাহীত কি কি পৰিলে? আদা নহৰু পিঁয়াজ গাহৰি জালুক আলু আৰু কচু এইকেইটা পৰিছে আৰু বিলাহীটো কৰিবলৈ বাকী আছে।